হেল্ল' গাইজ সকলোকে মোৰ ইউটিউব চেনেলৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ কলেজত বিদায় সম্বৰ্ধনা সভা ফুকন ছাৰলৈ ব্যৱস্থা কৰিছোঁ। কমলাপত্ৰখন দিয়াৰ কাৰণে মই এবাৰ পাঠ কৰি দিব বিচাৰিছোঁ। ৰাজনীতি বিজ্ঞান বিভাগ JDC মহাবিদ্যালয় প্ৰকাশক বিদায় সম্বৰ্ধনা প্ৰতি শ্ৰীযুত প্ৰসাদ ফুকন সহযোগী অধ্যাপক বাণিজ্য বিভাগ JDC মহাবিদ্যালয় প্ৰকাশক শ্ৰদ্ধাভাজন শিশু জয়তে JDC মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ হৈ আপোনাক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আপুনি আমাৰ মহাবিদ্যালয়ত আপোনাৰ সততা কৰ্মনিষ্ঠাৰে যি সুদীৰ্ঘ সময় পাৰ কৰিলে তাৰ বাবে আমি গৌৰৱান্বিত। আপোনাৰ নিস্বাৰ্থ ত্যাগ কৰ্মপ্ৰেৰণা মহাবিদ্যালয়ৰ প্ৰতি থকা আস্থা আৰু আত্মিকতাত আমি সকলো মুগ্ধ। আমাৰ মাজত কটোৱা সুখ দুখৰ মুহূৰ্তবোৰ সদায় সজীৱ হৈ থাকিব। আপোনাৰ এই বিদায়খনত আমি যথেষ্ট অশেষ স্নেহ আৰু আন্তৰিকতা। আপোনাৰ জীৱনৰ জয়যাত্ৰা সদায় অব্যাহত থাকক। আপুনি সদায় আমাৰ অনুপ্ৰেৰণাৰ উৎস হৈ ৰ'ব। ভৱিষ্যতৰ দিনবোৰত অধিক দৃঢ়তাৰে সুস্বাস্থ্যৰ অধিকাৰী হৈ সাহসেৰে নিজৰ সেৱাৰ প্ৰতি হ'বলৈ ভগৱানে আপোনাক সহায় কৰক। সমাজৰ বাবে আপুনি সদায় এজন পথ প্ৰদৰ্শক হৈ ৰ'ব। শুভেচ্ছাৰে সমূহ শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰ ছাত্ৰী ৰাজনীতি বিজ্ঞান বিভাগ JDC মহাবিদ্যালয় প্ৰকাশক এইখন আমি সম্বৰ্ধনা পত্ৰ প্ৰদান কৰিব বিচাৰিছোঁ। ইয়াৰ প্ৰদান কৰিবৰ কাৰণে আমি আমাৰ অধ্যাপিকা কালি ছাৰ গৌৰৱ বাইদেউ প্ৰশান্ত পেকে ছাৰ আৰু মই নিজেও আমি এই আটাইকেইজনী মিলি আমি ছাৰক প্ৰদান কৰিবলৈ বিচাৰিছোঁ। আজি আমাৰ প্ৰশান্ত ফুকন ছাৰৰ বিদায় সম্বৰ্ধনা সভা NSS টিমৰ ফালৰ পৰা প্ৰশান্ত ফুকন ছাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে NSSৰ যিটো যাত্ৰা সেই যাত্ৰাটো আমাৰ আঁতৰি পেলাই আমাক সাফল্যমণ্ডিত কৰাৰ বাবে ধন্যবাদ জনাইছোঁ। ইয়াৰ পাছতে আমি এটা বক্তৃতা অনুষ্ঠানলৈ আহিছোঁ। প্ৰথমে আমি আমাৰ মাজত উপস্থিত থকা আমাৰ চৰকাৰ ৰাজনীতি বিজ্ঞান বিভাগৰ জ্যেষ্ঠ অধ্যাপিকা ডক্টৰ মন্দিৰা কাকতি বাইদেউ মুখ্য অতিথি আমাৰ অৱসৰপ্ৰাপ্ত প্ৰশান্ত ফুকন ছাৰ, শান্তিচাৰ্য বৰুৱা, প্ৰশান্ত শইকীয়া, প্ৰশান্ত ধৱল শইকীয়া আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। NSS এই গ্ৰুপটোৰ লগত যদি মই ভুৱালো অশ্ৰুধা
আমি এতিয়া আমি আমাৰ মাজত উপস্থিত থকা আমাৰ শান্তি চাবুৰ সকলোকে প্ৰথমতে অভিনন্দন জনাইছোঁ। আজি আমাৰ এই বিদায় সভাৰ মুখ্য আকৰ্ষণ প্ৰশান্ত ফুকন ছাৰ, আমাৰ মাজত থকা NSS ইউনিটৰ প্ৰথম ইউনিটৰ প্ৰশান্ত শইকীয়া, দ্বিতীয় ইউনিটৰ মতিৰাম দাস, ৰাজনীতি বিজ্ঞান বিভাগৰ জ্যেষ্ঠ অধ্যাপিকা মোৰ শিক্ষাগুৰু ডক্টৰ নন্দিতা কাকতি বাইদেউ আৰু শশাংক দেৱল শইকীয়া, NSS গোটৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, সঁচাকেই ভাল লাগিছে এইটো কাৰণেই সেইদিনাখন আমি 28 তাৰিখৰ দিনাখন চাৰিওজনকে যেতিয়া একেলগে বিদায় সম্বৰ্ধনা জনাব বিচাৰিছিলোঁ, প্ৰশান্ত ফুকন ছাৰলৈ মই 2-3বাৰকৈ ফোন কৰিছিলোঁ খবৰটো জনাবলৈ। ছাৰৰ হয়তো অসুস্থতাৰ কাৰণে ফোনটো ধৰিব পৰা নাছিলে। পিছত প্ৰশান্ত শইকীয়াই যেতিয়া ফোন কৰিলে তেতিয়া আমি অন্ততঃ খবৰটো জনালোঁ। আৰু আজি ভাল লাগিছে যে আনুষ্ঠানিকভাৱে আমি ছাৰক ঘৰত গৈ আমি ডিপাৰ্টমেণ্টৰ ইজনে গৈ বিদায় সম্বৰ্ধনা জনোৱাটোত আমাৰ অকণমান মনতে মোৰ অলপ দুখ আছিলে যে কিবা এটা ক'বতে মন যায়। আৰু আজি এই অনুষ্ঠানটোত এই ধৰণে ছাৰক পাই পেলাই আমি আনুষ্ঠানিকভাৱে বিদায় দিব পৰাৰ কাৰণে মই পোনপ্ৰথমতে আনন্দ অনুভৱ কৰিছোঁ। এতিয়া এই মুহূৰ্তত আমাৰ 5th ছেমিষ্টাৰ NSSৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰা ফুকন ছাৰক সম্বৰ্ধনা জনাব আমাৰ ইয়াৰ মধু মেধি নহয় জানো, মধু মেধি আৰু কোন আহিব, আমি সকলোকে ছাৰক সম্বৰ্ধনা জনাবলৈ অনুৰোধ কৰিছোঁ। পৰিৱেশন কৰিবৰ কাৰণে কম্পিউটাৰ চেনেল অনুৰোধ আছে গভমেণ্টৰে আছে। এতিয়া আমি চাহ খাই আছোঁ, তথাপিও আমি ৰেড আছোঁ। নমস্কাৰ। পোনপ্ৰথমে আজি এই সভাত উপস্থিত থকা প্ৰশান্ত ফুকন ছাৰকে প্ৰমুখ্য কৰি চৰকাৰী শিক্ষাগুৰুসকল আৰু ছাত্ৰ একতা সভাৰ সকলো বিষয়ববীয়াকে মই শ্ৰদ্ধা তথা মৰম জনাইছোঁ আৰু ছাৰক অশেষ ধন্যবাদ জনাইছোঁ আমাৰ NSSৰ যাত্ৰাৰ ফল সঠিক হোৱাৰ বাবে আৰু তেখেতক অৱসৰ জীৱনলৈ আন্তৰিকতা জনাইছোঁ। তেখেতৰ আজি বিদায় সম্বৰ্ধনা অনুষ্ঠানত মই এটা আধুনিক গীত গাবলৈ আগবাঢ়িছোঁ। প্ৰায়বিলাক আমাৰ ফাৰ্ষ্ট ছেমিষ্টাৰ ষ্টুডেণ্ট আছে বা 5th ছেমিষ্টাৰ ষ্টুডেণ্ট আছে, তেওঁলোকৰ পৰীক্ষা সমাগত খুব সোনকালে পৰীক্ষা তেওঁলোকৰ আহি আছে। আৰু এই কৰোণাৰ যিটো সময়, এই কৰোণাৰ সময়টো আমাৰ যিহেতু আমি সকলোৱে এইটো স্বীকাৰ কৰিব লাগিব যে আমি মহাবিদ্যালয়ত শ্ৰেণীত পাঠদান আমি সময়মতে হয়তো কৰিব নোৱাৰিলোঁ বা বহুখিনি চিলেবাছ আধৰুৱা হৈ ৰ'ল। তথাপিতো বিশ্ববিদ্যালয়ে নিজৰ সময় কাম সময় কৰি যাব। আৰু
সকলোৰে কাৰণেই ব্যস্ত মহাবিদ্যালয়ত যিহেতু আগন্তুক পৰীক্ষাৰ সময় সেইটো মই দেখিছোঁ প্ৰায়বিলাক আমাৰ ফাৰ্ষ্ট ছেমিষ্টাৰ ইয়াত ষ্টুডেণ্ট আছে বা ফিফ্থ ছেমিষ্টাৰ ষ্টুডেণ্ট আছে তেওঁলোকৰ পৰীক্ষা সমাগত খুব সোনকালে পৰীক্ষা তেওঁলোকৰ আহি আছে আৰু এই কৰোণাৰ যিটো সময় এই কৰোণাৰ সময়টো আমাৰ যিহেতু আমি সকলোৱে এইটো স্বীকাৰ কৰিব লাগিব যে আমি মহাবিদ্যালয়ত শ্ৰেণীত পাঠদান আমি সময়মতে হয়তো কৰিব নোৱাৰিলোঁ বা বহুখিনি চিলেবাছ আধৰুৱা হৈ ৰ'ল তথাপিতো বিশ্ববিদ্যালয়ে নিজৰ সময় কাম সময় কৰি যাব কৰোণা থাকিলেও নাথাকিলেও বিশ্ববিদ্যালয়ে নিশ্চয় নিজৰ চিডিউল মতে কাম কৰিব চৰকাৰেও নিজৰ চিডিউল মতে কাম কৰিব গতিকে বিশেষকৈ মই ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ জনাব বিচাৰিছোঁ এইটো আপোনালোকে যাতে তোমালোকে নিজৰ চেষ্টা অব্যাহত ৰাখি যিখিনি একেলগে আধৰুৱা হৈ গ'ল যিমানখিনি চিলেবাছ আধৰুৱা হৈ গ'ল সেইখিনি যাতে তোমালোকে এতিয়াও ছাৰসকল ইয়াত থাকে ডিপাৰ্টমেণ্টত থাকে আৰু তোমালোকে অনলাইন কৰি হ'লেও ছাৰসকলক অনলাইন কিবা এটা চিষ্টেম কৰি হ'লেও যিখিনি তোমালোকৰ আধৰুৱা হৈ গ'ল সেই আধৰুৱাখিনি যাতে তোমালোকে কমপ্লিট কৰিব পাৰা আৰু নিজৰ যিটো একাডেমিক কেৰিয়াৰ এইটো এবাৰ লছ হৈ গ'লে এইটো আৰু মানে মেকআপ কৰাটো বৰ টান এতিয়া ক'ভিড আহিছে বুলি কোনো আমাক নম্বৰ কেইটামান বঢ়াই নিদিয়ে ক'ভিড আহিছে বুলি আমাৰ মানে চৰকাৰে এটা চাকৰি আমাৰ কাৰণে থৈ দিয়া নাই হয়নে নহয় কোনো নথয় কাৰো কাৰণে ৰখি নাথাকে সময়টো কোনো কাৰো কাৰণে সময় ৰখি নাথাকে সমাজখন কাৰো কাৰণে ৰখি নাথাকে ই নিজৰ গতিত গৈ থাকিব গতিকে আমি সেই গতিৰ লগত আমি জীয়াই থাকিব লাগিব ছাৰৰ বক্তব্য শুনিলোঁ ছাৰৰ যিখিনি আশা এই কথাখিনি আমি মনত ৰখাটো ভাল আমি সেইকাৰণে বিশেষকৈ আমাৰ যি ফাৰ্ষ্ট ছেমিষ্টাৰ ফিফ্থ ছেমিষ্টাৰত বেছি দিন নাই বাৰু এইসকলক অনুৰোধ জনাইছোঁ ছাৰৰ যিটো সপোন যে কিবা এটা পুৰস্কাৰ NSSৰ যোগেদি পালেহে পোৱা হ'লে ছাৰ সন্তুষ্ট হ'ল আমি যদিও এটা পালোঁ কিন্তু এইটো নহয় এইটো ৰাষ্ট্ৰীয় পৰ্যায়ত এইটো আমাৰ ৰাজ্যিক পৰ্যায় পাইছোঁ ৰাষ্ট্ৰীয় পৰ্যায়ত যদি এটা কিবা এটা পোৱা হ'লে নিশ্চয় আমি হেৰি ছাৰৰ সন্তুষ্ট হ'লোঁ গতিকে ছাৰৰ যিটো মনোকামনা আমি কিন্তু চেষ্টা কৰিব লাগিব পূৰাবলৈ আৰু মই মতিৰাম দাসে নোৱাৰোঁ তোমালোকৰ সহযোগতে পাৰিম তোমালোকে চেষ্টা যদি মানে একদম আন্তৰিকতাৰে যিটো ছাৰে ক'লে নিস্বাৰ্থভাৱে যদি কৰা মানে এনেকুৱা হয় যে আমাৰ গ্ৰুপত মেছেজ দিলে পটাপট আহি যাব লাগে মানে মেছেজ আজি অনুষ্ঠানটো বাৰু বহুত অহা নাই বাৰু কিবা অসুবিধাও আছে পৰীক্ষা কেন্দ্ৰিকত কিবা থাকিব পাৰে কিন্তু মানে কিবা কিবি কাৰ্যসূচী ল'লে আহি গ'লে কাম কৰি আমি অলপ উৎসাহিত হওঁ গতিকে মই ভাবোঁ যে পৰৱৰ্তী সময়ত আমি চেষ্টা কৰিম ছাৰৰ সপোন বাস্তৱায়িত কৰিবৰ কাৰণে আৰু আমি এটা কথা আমি ৰেকৰ্ডবিলাক একদম পূৰা ৰাখিব লাগিব ছাৰে কিন্তু ৰেকৰ্ড ৰখাত খুব ভাল আৰু ৰেকৰ্ড ভালকৈ নাৰাখিলে কিন্তু কেতিয়াও এৱাৰ্ড পোৱা নাযায় গতিকে ৰেকৰ্ড ৰাখিব লাগিব আৰু মই আৰু এটা কথা ছাৰে কিবা কথা এটা কৈছে যে কিবা এটা অসমাপ্ত হৈছে কিবা থাকি গ'ল আৰু অকণ সময় পোৱা হ'লে কিন্তু সেইটো সকলো মানুহৰ জীৱনতে হয় মই নিজেও ভাবোঁ কেতিয়াবা ক'ৰবাত কিবা এটা ক'লে এই চালা ভাবিছিলোঁ এনেকৈ ক'লোঁ এনেকৈ ঠিক মানে মই ভালকৈ মই নিজে ছেটিছফাই নহয় এনেকুৱা কেলৈ ক্লাছটো কৰোঁতো কেতিয়াবা ওলাই আহোঁতে ভাবি যাওঁ আগতে যে অলপ এইকেইটা কথা পইণ্টকেইটা কম ক্লাছত গৈ পেলাই বেলেগ কথালৈ গুচি যাওঁ আৰু ঘূৰি আহি চাওঁ এইটো কথা কোৱাই নহ'লে সেই ধৰণৰ কথাটো মানে ছেটিছফেকশ্যন পোৱা নাযায় কিন্তু মই ভাবোঁ এনেদৰে আমি এতিয়া এই মুহূৰ্তত আমি আমাৰ মাজত উপস্থিত থকা কলেজ শ্ৰদ্ধাৰ সন্মানীয় সহাংগ ল'বলগীয়া আছে তেখেতক আশা কৰিবলৈ অনুৰোধ মই কৈ গৈছেই শ্ৰদ্ধাৰ প্ৰকান্ত ভূষণ ছাৰ নন্দিতা কাকতি বাইদেউ পাণ্ডিচাই বৰুৱা বাইদেউ প্ৰকান্ত শইকীয়া ছাৰ মতিতা আৰু মোৰ ছাত্ৰ ছাত্ৰীসকল ছাৰৰ ইতিমধ্যে কৈছেই তথাপি মই অকণমান ক'ব বিচাৰিছোঁ
ছাৰৰ এটা খুব ডাঙৰ গুণ, ছাৰৰ মই খং উঠা দেখা নাই আজিলৈকে। ছাৰৰ খং উঠে নুঠে নাজানোৱেই, মানে আমি দেখা নাই। কাৰোবাক কোনোবা এজনৰ বেলেগ এজন শিক্ষক বা কলিগ এজনৰ দেখিছোঁ কেতিয়াবা কোনোবা এটা পৰ্যায়তো খং উঠেই মানুহৰ ইমানো ধৈৰ্য শক্তি নাথাকে। মোৰ নিজৰ উঠিছে, বেলেগৰ উঠিছে, ছাৰৰ বৰ উঠা দেখা নাই। সেইটো মই ভাবোঁ বহুত ডাঙৰ এটা গুণ, সেইটো গুণ থাকিব লাগে। ধৈৰ্য ছাৰৰ আছে, ছাৰৰ খং নুঠে, খুব একাগ্ৰতা আছে। খুব এটা কাম ছাৰে ইতিমধ্যে কৈছেই যে ছাৰে ৰুচা ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান, এই ৰুচা বিল্ডিঙত আমি বহি আছে বৰ্তমান। এনেকুৱা ৰুচাৰ দায়িত্ব খুব ডাঙৰ দায়িত্ব। ৰুচাই যেনেকৈ ধৰণে ৰেকৰ্ড বিচাৰে, ফটো মাৰি দিয়ক, আমুক কৰি দিয়ক, তামুক কৰি দিয়ক, লগে লগে দিব লাগে। আৰু সেইবোৰ খুব ডাঙৰ গধুৰ দায়িত্ব। আৰু যদি এটা ডকুমেণ্ট ভালকৈ দিব নোৱাৰে, পিছৰ পইচাটো নাহে। চ' সেইটো এটা খুব ডাঙৰ এটা দায়িত্ব। আৰু তাৰ লগতে NSSৰ দায়িত্ব। ছাৰে ইতিমধ্যে নিজে কৈছে যে NSS যাক দায়িত্ব দিয়া যায় তেওঁ বেলেগ দায়িত্ব পালন কৰিব একচুৱেলি নোৱাৰে। এটা আধৰুৱা হৈ যায়, থাকি যায়, পাল মৰাৰ নিচিনা হৈ ছাৰে কৈছে। ঠিকেই তেনেকুৱা ধৰণৰ চলতে চলতে মেৰে গীত याद रखना कभी अलविदा ना कहना कभी अलविदा ना कहना चलते चलते मेरे ये गीत याद रखना कभी अलविदा ना कहना कभी अलविदा ना कहना। धन्यवाद। শশাংক দলকে ধন্যবাদ জনাইছোঁ। মানে বৰ সুন্দৰ ভাষণ দিলে। আৰু শেষত যিটো হিন্দী গান গালে, মানে সকলোৱে যাতে মানে চেঞ্চুৰী পায়গৈ বয়স, আমি সেই আশাৰে ছাৰকো আমি আশা কৰিছোঁ ভগৱানৰ ওচৰত যাতে শতায়ু বৰ্ষ গৰকী ছাৰে যাতে জীয়াই থাকক, আমাৰ সন্মুখত থাকক, আমি সদায় ছাৰক দেখি থাকোঁ, সেই আমি আশা কৰিছোঁ। আৰু এই গীতটো সঁচাকৈ আজি অপ্ৰাসংগিক যেন লাগিছে। ধন্যবাদ। কথাখিনি হয়তো ভালদৰে বেলেগ ধৰণে ক'লে, তেওঁ কেতিয়াও খং নকৰে। আৰু তেওঁৰ লগত থাকি যথেষ্ট ভাল লাগিছে। তেওঁ ঘনিষ্ঠভাৱে মই NSSৰ পৰা লগ পাই তেওঁ ঘনিষ্ঠভাৱে লগ পাইছোঁ যদিও কোন কাহিনীও মই জনা নাছিলোঁ যে তেওঁ ছাৰে গীটাৰ নাইবা ধুনীয়া সুন্দৰ গীত গায়। সেইটো মোৰ দুৰ্ভাগ্য আছিল নজনাটো। আৰু আজিৰ এই মঞ্চত মই ছাৰৰ পৰা গীত শুনিব পালোঁ, সেইটো মোৰ ডাঙৰ সৌভাগ্য। আৰু দুৰ্ভাগ্যটো হয় নজনাটো, আৰু সৌভাগ্যটো হৈছে এই মঞ্চত মই ছাৰৰ গান সুন্দৰকৈ শুনিব পাৰিছোঁ। খুবেই ভাল লাগিছে, ছাৰে ইমান সুন্দৰকৈ ধুনীয়া গীত গায়। আৰু কোনোবা এটা সময়ত চাগে কোনোবা এটা দিন আহিব ছাৰে গীটাৰ বজাই পেলাই আমাৰ মাজত জাগিত পৰিৱেশন কৰিব। এই সুযোগ সদায় তথাপিতো ক'বলৈ চেষ্টা কৰিম, সদায় ভুলতে হ'ব পাৰে কেমেৰা কৰিব। আজিৰ উপস্থিত সভাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, বৰ্তমানেও আজি যিগৰাকী ব্যক্তি আমাৰ মহাবিদ্যালয়ৰ তৰফৰ পৰা বিদায় দিব ওলাইছোঁ, আৰু শ্ৰী প্ৰশান্ত ফুকন ছাৰ আৰু মোৰ মৰমৰ বন্ধু বান্ধৱী ভাইটি ভণ্টিসকল, আজি যিজন গুৰুক বিদায় দিবলৈ ওলাইছোঁ তেখেতক এই বিদায় সময়ত একোৱেই দিবলগীয়া নাই। তথাপিও ছাৰৰ এই পিতৃৰ দৰে মৰম ভাল পোৱাবোৰ স্মৃতি হৈ ৰ'ব। ছাৰৰ কথা কোৱাবোৰ হয়তো বহুত কমেই হ'ব, আৰু ছাৰৰ কথাবোৰ, ছাৰৰ দিয়া পৰামৰ্শবোৰ আজি আৱেগিক কৰি তুলিছে। ইয়াকে মোৰ চমু বক্তব্য বুলি আদৰণি জনাইছোঁ। শ্ৰদ্ধা প্ৰশান্ত ফুকন ছাৰ, বুৰঞ্জী বিভাগৰ সন্মানীয় শিক্ষাগুৰুসকল, লগতে ৰোচন্দা আৰু মোৰ বন্ধু বান্ধৱীসকল, আজি বিশেষ অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলাৰ বাবে সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আচলতে ছাৰৰ কথা ক'বলৈ মই ফ'ৰ্থ চেমত জইন কৰিছোঁ NSSত, আৰু NSS জইন কৰিয়ে মই যিখিনি কথা শিকিব পাৰিছোঁ আচলতে সেইখিনি কথা মই আগত কেতিয়াও শিকিব পৰা নাছিলোঁ। আৰু NSSত জইন কৰিয়ে মই ৰচনাই কোৱা লেখিয়াই মই বন বিভাগৰ লগত জড়িত হ'ব পাৰিছোঁ। ইতিমধ্যে আমি এটা পক্ষী গণনা হৈ গৈছে, তাতো যাব পাৰিছোঁ। উত্তম ছাৰ সহযোগত কিছুমান কাম আছে আমি কৰিছোঁ। বানপানীৰ সময়ত মই কৰা নাছিলোঁ, ৰচনাহঁতে কৰিছে, হয়তো সুযোগ পাম আমি কৰিবলৈ। আৰু
বানপানী এলিমেণ্ট কৰিডৰত আমি আমাৰ কিছুমান ইয়াত মোৰ বন্ধু বান্ধৱী যে তেওঁলোক গৈছিলে আমি এটা চাফাই অভিযান আছিলে আৰু এটা হ'বলগীয়া হৈ আছে যদি মানে পৰীক্ষা নহয় তেতিয়া আমি কৰিব পাৰিম সৰুবি ডেকাই যথেষ্টখিনি এক্টিভ হৈ আছে আমাৰ সকলোৰে দৰে সৰুবিও এক্টিভ হৈ আছে মানে মাতিলে আহিলে মানে কি নহওক আমি এতিয়া সামৰিব বিচাৰিছোঁ আমি মোৰ ফালৰ পৰা সকলোলৈকে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীৰ লগতে মই চৰকাৰ পঞ্চায়তক ধন্যবাদ জনাইছোঁ আৰু শেষলৈকে থকাৰ কাৰণে অন্তৰৰ পৰা প্ৰকৃততে একদম মানে শলাগৰ শৰাই আগবঢ়াইছোঁ কাৰণ এইসকলে আচল আমাৰ সম্পদ NSSৰ যিহেতু শেষলৈকে আছে হয় নহয় ধৈৰ্যৰে গতিকে আমি আজি অনুষ্ঠানটো সাফল্যমণ্ডিত হৈছে বুলি অনুভৱ কৰি আমি আজি আমাৰ যিখন ফুকন ছাৰক লৈ যিখন আমাৰ সম্বৰ্ধনা সভা সেইখন ইমানতে সমাপ্ত হ'ল বুলি ঘোষণা কৰিছোঁ ধন্যবাদ ইমানেই ধন্যবাদ